কালুগাঁও অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ মহম্মদ আব্দুল ৰহিমৰ ৯৭ বছৰ বয়সত যোৱা ১১ মে'ৰ নিশা ২:৪৫ বজাত বাৰ্ধক্যজনিত ৰোগত শিৱসাগৰ প্ৰগতি নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে। এইগৰাকী শিক্ষাবিদ তথা সমাজকৰ্মী, খেলুৱৈ, খেল পৰিচালক ব্যক্তিৰ মৃত্যুত কালুগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এজন অভিভাৱক হিচাপে থকা এগৰাকী বহুত শিক্ষক আজি আমি অকস্মাতে হেৰুৱাইছোঁ ৫৭ বছৰ বয়সত। মই প্ৰায় ছাৰৰ লগত বিভিন্ন ধৰণৰ কথা পাতোঁ। আমি সকলোৱে জানো ছাৰ কিমান সৰল অন্তৰৰ, কিমান অমায়িক, কিমান নিষ্ঠাৱান, ভদ্ৰ আৰু শুদ্ধ অন্তৰৰ ব্যক্তি আছিল। মই প্ৰায় ইয়াত ছাৰক মাত এটা দি থৈ যাওঁ। মই আজি এই অনুভৱ কৰিছোঁ যে আজি আমি সঁচাকৈ এজন সমাজখনৰ পিতৃ হেৰুৱাইছোঁ। ছাৰে মোক বহুত কথা কৈছিল সেইটো সময়ত। শিক্ষকতা তেখেতসকলে আদৰ্শ ব্ৰজ হিচাপে লৈছিলে আৰু কিমান কষ্ট কৰি ছাৰে প্ৰথমতে সেই স্কুলখনৰ নাম মই পাহৰি গৈছোঁ, দূৰত কিমান কষ্টৰে চাকৰি কৰিছিলে সেইখিনি কথা কৈছে। খোজকাঢ়ি আহে, সেইখিনি কথা মই প্ৰায়ে পাতোঁ। তাৰপিছত আমি বৰপাত্ৰদৌল MV স্কুলত ছাৰক শিক্ষাগুৰু হিচাপে পাইছিলোঁ আৰু তেখেতে ৮৪ চনত প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছে। ছাৰৰ যিটো আদৰ্শ আছিল শিক্ষক হিচাপে এটা মহান ব্ৰত লৈছিল, সমাজখনৰ সংস্কাৰ শিক্ষাদানৰ জৰিয়তে সমাজখনলৈ যি বৰঙণি আগবঢ়াৰ যিটো ব্ৰত লৈছিল, সেই ব্ৰতত যে তেখেতৰ পৰিয়াল আটাইকেইটা ল'ৰা ছোৱালী, আটাইকেইটা শিক্ষক, আনকি বোৱাৰীলৈকে শিক্ষক, সেই আদৰ্শৰে আজি গোটেইখিনিয়ে আজি আগবাঢ়ি গ'ল। আজি পুৱাই এটা দুখবৰে আমাৰ এই কালুগাঁও অঞ্চলত সঁচাই আমাৰ যথেষ্ট আমি মৰ্মাহিত হৈছোঁ। আমাৰ এই অঞ্চলৰ এজন প্ৰাক্তন শিক্ষক আব্দুল ছাৰ, তেওঁক আমাৰ এই হলগুৰি মৌজাৰ বিশেষকৈ কালুগাঁও অঞ্চলত নজনা মানুহ নাই। তেখেতৰ সুস্থ চিন্তা আৰু সমাজৰ প্ৰতি যিখিনি অৱদান আছিল আমি ছাত্ৰ অৱস্থাৰ পৰাই দেখি আহিছোঁ। অসম আন্দোলনেই ব্লক বা বাকী যিকোনো সামাজিক অনুষ্ঠানৰ প্ৰতি তেখেতৰ যথেষ্ট হেঁপাহ আছিল আৰু সেইমতে সেই অনুষ্ঠানবিলাকৰ লগত তেখেত জড়িত হৈ পৰিছিল আৰু সেয়ে এজন সুস্থ মনৰ অধিকাৰীৰ বাবে হয়তো তেওঁ এতিয়া ৯৭ বছৰ বয়সত ইহলীলা সম্পন্ন কৰিলে। আৰু আমি জনাত আমাৰ অঞ্চলটোত বৰ্তমান অৱস্থাত তেওঁৱে পুৰুষৰ ভিতৰত এজন বয়োজ্যেষ্ঠ ব্যক্তি আছিল। আমাৰ কালুগাঁও অঞ্চলৰ যিটো হিন্দু মুছলমানৰ যিটো মিলা প্ৰীতি, এই গুৰি ধৰোঁতা এখেতসকলেই মূল ব্যক্তি আছিল। কাৰণ আমি আজি পৰ্যন্ত এই অঞ্চলত তেনেধৰণৰ কোনো ধৰ্মীয় সংঘাতো হোৱা নাই বা কোনো ধৰণৰ এনেধৰণৰ সামাজিক বিশৃংখলতা আমাৰ এই অঞ্চলত দেখা পোৱা নাই। সেয়ে আজি তেওঁক আমি হেৰুৱাবলৈ পাই যথেষ্ট দুখ অনুভৱ কৰিছোঁ আৰু সদশেষত মই তেখেতৰ আত্মাৰ সদ্গতি হওক, ভিন্ন স্থানত স্থান লাভ কৰক, ইয়াকে কামনা কৰিলোঁ।